হাই দোস্ত, আজি মোৰ পাপাৰ বাৰ্থডে, সেইকাৰণে আজি এই ভিডিঅ'টো বনোৱা হৈছে। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পায় তেতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে থকা ন'টিফিকেশ্যনৰ বেল আইকনটো অলত প্ৰেছ কৰি দিব। তেতিয়াহে আহি থকা ভাল ভাল ন'টিফিকেশ্যনৰ আপডেটবিলাক পাই থাকিব আপোনালোকে। তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নেকি? মা, আজি পাপাৰ বাৰ্থডে। আজি পাপাৰ বাৰ্থডে। মা, মই সেইটোৱে ভাবি আছিলোঁ, আজি পাপাৰ বাৰ্থডে আছে 13 জুন। কেক আনিম বুলি ভাবিছোঁ। কোনো দৰকাৰ নাই কেক আনিবলৈ, কেকটো আনিয়ে থৈ দিছোঁ আমি। কেকটো আনি থৈছা? তেতিয়াহ'লে ঠিক আছে, আমি পাপাক ছাৰপ্ৰাইজ দি থৈ দিম। পাপা, হেপী বাৰ্থডে। থেংক ইউ। বাৰ্থডেটো কেইটা বজাত পাতিবা? 8টা বজাত পাতিম বাৰ্থডেটো। বাৰ্থডেটো 7টা বজাত কিয়? এতিয়াও পাতিব পাৰি। ঠিক আছে তেনেহ'লে বাৰ্থডেটো পাতিয়ে দিওঁ। মা, পাপাই বাৰ্থডে এতিয়া পাতিব বুলি কৈছে। কেকটো বাছ কাটিবলৈ বাছ আনিব লাগিব, কটাৰী হৈ যাব। বাছ অলপমান ষ্টিকাৰ আনি দিম, হৈ যাব। ডেকৰেশ্যনটো হৈ গৈছে। তেনেহ'লে ঠিক আছে, এতিয়া পাপাক মাতি কেনে যায় কেকটো কাটাই দিওঁ। টেবুল এটা আনিব লাগিব। টেবুল আনিব লাগিব। ঠিক আছে, আনি দিম, আমাৰ ষ্ট'ৰ ৰুমতে আছে। ঠিক আছে। বাৰ্থডে ডেকৰেশ্যনটো বহুত ভালেই হৈছে। মই ইয়াতে লুকাই থাকোঁ যেতিয়ালৈকে টেবুলটো আনি আছে। মামা, বাছ কেকটো লৈ আনিম, হৈ যাব। ঠিকে কৈছা, কেকটো লৈ আনো। কেকটো অনা হৈ গ'ল। পিছে তোমাৰ পাপা ক'ত আছে? নাজানো। কেকটো আনিছে। একো ধৰিবই নোৱাৰিছোঁ। আজি ৰাতিপুৱা আছিলে ইয়াতে, বাছ ঘৰৰ ভিতৰতে। ক'ত গ'ল বাৰু? কিবা কাম হ'ল নেকি? হেপী বাৰ্থডে টু মি। তোমালোকে মানে গম পাইছিলে মোৰ বাৰ্থডে আছে বুলি? কেকটো আনিয়ে থৈ দিছা। ইমান দেৰিৰ পৰা তুমি ক'ত লুকাই আছিলা? মই টেবুলখনৰ তলত লুকাই আছিলোঁ। লুকাবলৈ কি হ'ল? সৰু বাচ্চা নেকি আপুনি? এতিয়া কেকটো কাটো। কেকটো কাট। Happy birthday to you. Happy birthday to you. Happy birthday dear Bobani. Happy birthday to Papa. Happy birthday to you. থেংক ইউ। ইমানো বাৰ্থডে পাতিব দৰকাৰো নাই পিছে গান গাই কেনে। এতিয়া কেকটো কাটো। কেকটো একদম সোৱাদ হৈছে একদম নে কি?